আপোনালোকক দিব বিচাৰিছোঁ এক বিগ ব্ৰেকিং নিউজ। চিলাপথাৰ ডিমত শোকাবহ দুৰ্ঘটনা। প্ৰায় 1.5 কিলোমিটাৰ পৰ্যন্ত ৰেলে মহতিয়ালে এখন 4চকীয়া বাহন। দুৰ্ঘটনাত থিততে নিহত এগৰাকী ব্যক্তি সংকটজনক অৱস্থাত এটি কণমানিক ডিব্ৰুগড়লৈ প্ৰেৰণ। চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ডিমৌ শান্তিপুৰত আজি সংঘটিত হয় এক শোকাবহ দুৰ্ঘটনা। নামনিমুৱা ৰেলে প্ৰায় 1.5 কিলোমিটাৰ পৰ্যন্ত মহতিয়ালে এখন 4চকীয়া বাহন। জানিব পৰা মতে 4চকীয়া বাহনখনে উন্মুক্ত ৰেল লাইন পাৰ কৰিবলৈ লওঁতে মুৰ্কংচেলেং ৰেল ষ্টেচনৰ পৰা ডেকাৰগাঁও অভিমুখী তীব্ৰ বেগত গৈ থকা ৰেলখনে পচন্দভাৱে খুন্দিয়াই প্ৰায় 1.5 কিলোমিটাৰ পৰ্যন্ত বাহনখন মহতিয়াই লৈ যায়। ফলত বাহনখন থকা চালকজন থিততেই নিহত হোৱাৰ লগতে এগৰাকী কণমানি গুৰুতৰভাৱে আহত হয়। আহত কণমানিগৰাকী সংকটজনক অৱস্থাত ততাতৈয়াকৈ ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। নিহত ব্যক্তিজন অৰুণাচল প্ৰদেশৰ পাছিঘাট আৰক্ষীত কৰ্মৰত 55 বছৰীয়া ৰিগৰি বা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত বাহনখন সম্পূৰ্ণৰূপে চূৰ্ণ বিচূৰ্ণ হৈ পৰে। দুৰ্ঘটনাত সংঘটিত হোৱা বাহনখনৰ নম্বৰ হৈছে ARO 1F3744। তাৰ কিবাটো আছে, নামটো আছে ৰিগৰিবা। সেইটো আপোনাৰ PPৰ কিবা আছিলে, আপোনাৰ SI আছিলে, সেইটো মৰি যোৱাটো। তাৰপৰা তাৰ লগত একটা আছে তাৰ কিবাটো নাতিটো কাৰ্পুৰবা, সেইটোতো অলপ কিবা আছে শুনি পাইছে বাৰু। সেইটো কিবা 8 নম্বৰ তিনিআলি কিবা চাৰিআলিতে। সেইটো কিবা আপোনাৰ পাছিঘাটৰ পৰা কিবা হৈ আছিলে, মানে আহি আছিলে গৈ বস্তিলৈকে, 8 নম্বৰ বস্তিলৈকে আহি আছিলে। ট্ৰেইনটো আপোনাৰ কিবা জনাই পৰা কিবা কৰি আছিলে, গুৱাহাটী গাড়ী নেকি, ট্ৰেইন আছিলে নেকি, নাজানো ইমান ভালকৈ তাকতো না। কেইজন আছিলে গাড়ীত? মানে 2জন, চচৰটো আৰু কিবাটো নাতিটো, ছোৱালীজন আছিলে, নাতিটো সৰু ছোৱালী আছিলে, 6 বছৰীয়া মান হ'ব নেকি, এনেকৈ আছিলে। যিজন মৰিছে তাৰ ঘৰ ক'ত? 8 নম্বৰত আছে ছাৰ। অৰুণাচল না, আদি বস্তি, গাঁও বস্তিত আছে। হয় ছাৰ, হৈছে। বাকীটো ইঞ্জৰ আছে, কিবা কৰিছে, শুনাটো শুনিলোঁ কিন্তু দেখা নাই মইতো না। একটা নাতিজনী লৈ গ'ল ডিব্ৰুগড়লৈকে তাক। 2জন মানুহ আছিলে। সেইজন আছিলে। থেংক ইউ, ইমান খবৰ আছিলে না। তেওঁৰ নাম ৰিগৰিবা হয়, তাৰ দেউতাৰ নাম তাৰি ৰিবা, আৰু সি মোৰ নিজৰ খোলালি হয়। সেই পাছিঘাটত আপোনাৰ IRBNৰ SI আছিলে, তাৰপৰা কিজানি আহি আছিলে হ'বলা। ইয়াতে এনেকুৱা ঘটনা ঘটিলে, এইটো আমি এতিয়া শুনি পিনি বহুত দুখ, কি ক'ম এতিয়া। সেইকাৰণে এতিয়া আমি স্পটতে আহিছোঁ। তাৰ ল'ৰা ছোৱালী আপোনাৰ ছোৱালী এজন, ল'ৰা 2জন।